হেৰি মনটো বেয়া হোৱা নাই বেয়া হোৱা নাই হেৰি যিকোনো প্ৰকাৰে গামছা এখন দিয়াৰ ব্যৱস্থা কৰিব লাগিব দিবা লাগব না ভাই ৰাত দিব খাৰু আহি আছে হেৰি এটা কাম কৰবি তই কালি কেইটামান চলি লৈ যাবি এই কালেকশ্যন এটা হ'লে ভাল পাৰ্টি হৈ দিম যে এটা টেনশ্যন নলবি আচ্ছা ৰ ঐ ফটো কি কৰবি এই আচল কথাই কোৱা নাই তাকেতো শুনে তোৰ ফটো এখন আছিল নে ফটো আছিল ঘৰ বনাওঁতে পেলাই দিয়ে গেল নেকি ঐ তোৰ তাত আছে নেকি আমাৰ ককাৰ তাত এখন আছে বোলো হ'ব পিছে কথা নাই আৰু এটা কথা ৰাতিপুৱা তই বেঞ্চ এখন উলিয়াই ৰাস্তাত বহা ব্যৱস্থা কৰিব লকডাউন দেখোন এই ভাই দুই এখন যি গাড়ীহে পোৱা যাব না হেৰি এটা কাম কৰোঁ আৰু বিয়ে কৰি ঘূৰোঁ ঘূৰবি এই ঘূৰোঁতে অলপ কিবা আহিলেই আহা তই মোৰ লগত কি কৰ অলপ কঠীয়া দিলো দে বাৰু ঐ শুন কালি ৰাভা দিৱস পাতছো নহয় যাবি একপাক ঐ এহঁতকো লৈ যাবি তই আচ্ছা ঘৰত কোনো নাই আইতাই আছে এই দে যাওঁতে যা বাৰু নমস্কাৰ কি বা কাৰণ আমি এতিয়া ৰাভা দিৱস পাতছো কিবা এটা দিবা লাগছিলা একো নাই বাবা মই থাকিলেতো দিলো নহয় এতিয়া দিবই লাগিব কিবা নহয় কিবা এটা লাগবই দিবা লাগিলে মোৰ উপায় নাই ক'ত দিম অসমীয়া কৃষ্টি সংস্কৃতিৰ কথা চলি কেইটাই ৰাভা দিৱস পাতছে কিবা এটা দিবা লাগব না গোটা আছিল দিবা এতিয়া মোৰ হাতত নাই আকৌ দিবা লাগব এই লাগছো লকডাউন বুলি কোনো নাখাই মৰা নাই লে এই গধূলি আহি তই লৈ যাবি দিবি হাতত দিবি গধূলি এতিয়া কিবা কৰি দিবা পাৰো কিন্তু মোৰ হাতত নাই হ'ব দে গধূলি লাগি দিবি সুৰৰে দেউলৰে ৰূপৰে শিকলি আচ্ছা দেৰি নকৰো নেকি আমি তাকে আৰম্ভ কৰো বৰ ভাল নহয় তই শ্বট কেইটা ল'বি ফটো দিবা লাগিব আচ্ছা ছাৰক লৈ আহা মানে এই তেল বেছি নিদিবি কওক আৰু কিবা হেৰি নাই না ক'ত কি আৰু এই তই ছাৰ এই আমি মানে লকডাউনটো এই থুলমূলীয়াকৈ আমি এইখিনি কৰিছোঁ আৰু আচ্ছা আমি পলম নকৰোঁ যিহেতু ছাৰ আহি পাইছে আমাৰ আজি বিষ্ণু ৰাভা দিৱস উদযাপনৰ বাবে আমি ইয়াত সমবেত হোৱা আমাৰ সমূহ কাৰ্যকৰ্তা আৰু আমাৰ বিশিষ্ট অতিথি অনন্ত শৰ্মাদেৱ তেখেতলৈ আমি শ্ৰদ্ধা নিবেদিছোঁ আৰু আমাৰ মূল কাৰ্যসূচীলৈ যোৱাৰ আগতেই তেখেতক এখনি ফুলাম গামোচাৰে সৈতে আমি সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ আগবাঢ়িছোঁ তেখেতক সম্বৰ্ধনা জ্ঞাপন কৰিব আমাৰ পঞ্চায়তৰ সভানেত্ৰী জ্যোতিকা মহন্ত বাইদেউ এয়া বিশিষ্ট সমাজসেৱক অনন্ত শৰ্মাদেৱক আমি বন্তি প্ৰজ্বলনৰ বাবে আহ্বান জনাইছোঁ ছাৰ এইখিনিতে দুই এষাৰ সাৰুৱা মন্তব্য আগবঢ়াবলৈ আহ্বান জনাইছোঁ মই আজি যুৱ সমাজক ধন্যবাদ দিছোঁ এই ৰাভাৰ উৎসৱ পতাৰ কাৰণে গতিকে যি আজি ৰাভাৰ আদৰ্শ এই সাম্য ধনী দুখীয়া সকলোকে আমি যুঁজ দিব লাগিব তেওঁ আদৰ্শ মানি আমি চলিব লাগিব এই যুৱ সমাজক মই আজি সকীয়াই দিলোঁ ধন্যবাদ লগতে আমাৰ সভানেত্ৰী বাইদেউকো আমি দুই এষাৰ আগবঢ়াবলৈ অনুৰোধ জনাইছোঁ মই এও কথাত একমত আমি সাম্যবাদ প্ৰতিষ্ঠা কৰিব লাগিব য'ত নাথাকিব ধনী দুখীয়াৰ শ্ৰেণী বিভাজন মই তোমালোকৰ লগত সদায় আছোঁ তোমালোক আগবাঢ়ি অহা এইখিনিয়ে মোৰ ক'বলগীয়া বাইদেউ চাব লাগিব আপুনিও আপোনালোকক এৰিছোঁ মই মোৰ আৰু এটা প্ৰগ্ৰাম আছে হয় হয় ছাৰ এই তই ছাৰক অলপ আগবঢ়াই দে ছাৰ আহক হয় ব'ল আচ্ছা আমি তেতিয়াহ'লে বাইদেউ আপোনাৰ আকৌ এতিয়া মই গৈ থাকোঁ ঠিক আছে তহঁতকেইটাই চাবি অকণমান আৰু বতৰ বৰ ভাল নহয় যাব লাগিব আমি গম পাইছেনে বাইদেউ থৈ আহিলোঁ এটা কথা তোৰ তাত বিচাৰিছোঁ এই অহাবাৰলৈকে 2 লাখ টকা দিব লাগে দেছোঁ বাৰু কি হয় তাকে লাগবইতো ইলেকশ্যনত আমাৰ কি কৰা এতিয়া কি কৰা মানে যাওঁ ব'ল আৰু হ'ব
এইবা থাকক দে কি কৰিবি আৰু এবাৰ এহঁতকো কিবা এটা দিব লাগিছিল এই তহঁতে এখন দিয়া হেৰি কৰিবি আৰু তই চাহটো খুৱাই দিবি সিহঁতক দে বল এই অসমীয়া ডেকা দল অসমীয়া ডেকা দল চালা কুকুৰহঁত ৰাভা দিৱস পাত অন্ধ দালালহঁত ঐ ৰাভাৰ আদৰ্শ ল'বলৈ শিক নহ'লে এই বন্তি নুমাই পেলা পতৌ দলিয়াই পেলা আৰু এই ৰাভাৰ আদৰ্শ যদি জীয়াই ৰাখিব বিচৰা এই বুকুৰ পৰা পাত বুকুৰ পৰা পাত কুকুৰহঁত রাজ্যে আছে দুইটি পাঠা, একটি কালু একটি সাদা। যদি রাজ্যের মঙ্গল চাও দুইটি পাঠাই বলি দাও। কিবা যে নাই আজি নাই আছে হুমুনিয়া হতা হিয়া